সকলো নিশ্চয় ভালে আছে। মই মৰম অমৃত, মোৰ মৰম অমৃত এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন গানেই দিয়া নাই, কাৰণ গানৰ কাম কৰা নাই, গতিকে চেনেলটো বহুদিন পৰি আছে। সেনেকৈ আজি ভাবিছোঁ এটা ব্লগ বনাম, আপোনালোকক এটা জেগালৈ লৈ যাম বুলি ভাবিছোঁ। গতিকে ক'লৈ নিম নকওঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই ক'লৈ লৈ যাম আপোনালোকক, ঠিক আছে। গতিকে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো কিন্তু ভাল লাগিলে শ্বেয়াৰ কৰিব দেই, ঠিক আছে। নমস্কাৰ, মই এই জেগাটো আহি পাই গ'লোহে, আপোনালোকক য'লৈ আনিম বুলি কৈছিলোঁ, আৰু আপোনালোকক মই জেগাটো দেখাব লৈছোঁ। গতিকে মই ক'লৈ আহিছোঁ, যোৱাকালি 28 তাৰিখে যিখন আপোনাৰ কেঞ্চাৰ হস্পিটেল মুকলি কৰিছিলে, ৰতন টাটাই যি 7খন কেঞ্চাৰ হস্পিটেল অসমত বনাইছিলে, মই তাৰে এখন আমাৰ ঘৰৰ ওচৰতো বনাইছিলে, তেজপুৰ বিহগুৰিত অৱস্থিত কেঞ্চাৰ হস্পিটেলখন। গতিকে যোৱাকালি বহুকেইজন মন্ত্ৰী বিধায়কে আহি কেঞ্চাৰ হস্পিটেলখন মুকলি কৰিছিল। সেইখনেই আমাৰ তেজপুৰৰ বিহগুৰিৰ টুমুকিত অৱস্থিত সেইখন কেঞ্চাৰ হস্পিটেল, য'ত মই উপস্থিত আছোঁ। এইখনেই কেঞ্চাৰ হস্পিটেল। মই ফ্ৰণ্ট কেমেৰাই দেখাইছোঁ, ভিতৰলৈ হয়তো যাব নিদিবও পাৰে, মই তথাপি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। যদি যাব দিয়ে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আৰু যদি ভিতৰলৈ যাব নিদিয়ে মই দেখাবলৈ নোৱাৰিম। কেতিয়াবা যদি আহি সোমাওঁ মই তেতিয়া আপোনালোকক দেখাব পাৰিম। এইখনেই হৈছে কেঞ্চাৰ হস্পিটেল। মই আপোনাক বেক কেমেৰা দি দেখাই আছোঁ খুব ধুনীয়াকৈ। বেক কেমেৰা দেখাই দিছোঁ, কি ধুনীয়াকৈ বনাইছে দেখিছে। এইখনেই হৈছে কেঞ্চাৰ হস্পিটেল, তেজপুৰৰ বিহগুৰি টমুকিত অৱস্থিত। গতিকে সকলোকে এপাক দেখাইছোঁ, আৰু যদি নিজৰ পৰিয়ালৰ কোনোবা কৰ্কট ৰোগী আছে, ইয়াত OPD হ'ব আৰু সকলো ব্যৱস্থা আছে। গতিকে আপোনালোক আহিব পাৰে। আৰুনো কি দেখাম, ভিতৰলৈতো যাব নিদিব চাগে। ইয়াত কি কি সুবিধা আছে মই গোটেইখিনি মই দেখাই দিছোঁ। ইমাৰ্জেঞ্চিৰ ব্যৱস্থা আছে, আপোনাৰ এখন ইয়াত লিখাই আছে, আপোনাৰ ৰিচিপশ্যন আছে, ইমাৰ্জেঞ্চি আছে, ৰেজিষ্ট্ৰেশ্যন আছে, লিনাক আছে, ফাৰ্মাচী আছে, আৰু ফাৰ্ষ্ট ফ্ল'ৰত OPD আছে। গতিকে এইখনেই তেজপুৰৰ বিহগুৰিত অৱস্থিত কেঞ্চাৰ হস্পিটেল। খুব এটা বৃহৎ এৰিয়া, টুমুকি মিনি ষ্টেডিয়ামৰ কাষত খুব এটা বৃহৎ এৰিয়াত এইখন হস্পিটেল নতুনকৈ নিৰ্মাণ কৰা হৈছে। গতিকে মুকলি হৈ গৈছে 28 তাৰিখে। গতিকে আপোনালোকক দেখাবলৈ পাই মই খুবেই সুখী। ইয়াত দুটা গেট হ'বও পাৰে, এইটো এটা গেট, আৰু এটা গেট সোঁফালে আছে, সোঁফালেদি সোমাব লাগিব, মানে মেইন ৰোডেদি আহি সোমাব লাগিব। এফালে গ'লে তেজপুৰ মেডিকেল কলেজ, ঠিক আছে। গতিকে মেইন ৰোডেদি সোমাব লাগিব, আৰু এখন টুমুকি মিনি ষ্টেডিয়াম। তাৰপিছতে পিছফালে চাগে গেট এটা হ'ব নেকি, নহ'বা বন্ধ কৰি দিবও পাৰে চাগে, সেইটো ইমান নাজানো। গতিকে এইখনেই হস্পিটেল দেখাবলৈ পাই আপোনালোকক খুবেই সুখী। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে দেখা পায়। ভিতৰলৈ যাবলৈতো মনটো খুবেই আছিলে, কিন্তু ভাল নালাগে নহয়, এতিয়া নাযাওঁ, ঠিক আছে। চিকিউৰিটি দাদানক শুনিলোঁ, মই বোলো ভিতৰলৈ যাব দিব নেকি। মই তাৰমানে হাফ পেণ্টটো যে পিন্ধি আহিছিলোঁ, মোৰ লাজ লাগিছে, তথাপিও মই সোমাইছোঁ। আৰু মানে ঘৰৰ ওচৰত যিহেতু, আৰু এইটো আকৌ হাফ পেণ্টৰ কি কথা আছে, মই আপোনালোকক দেখাই দিম কেনেকৈ কি হৈছে। এইটো চাওক, খুব ধুনীয়া, এই ভিতৰটো খুব ধুনীয়াকৈ বনাইছে। ইয়াৰ ভিতৰত এখন ফাৰ্মাচী আছে। মই যিহেতু নিজেও ফাৰ্মাচীত কাম কৰোঁ, মোৰ মানে ফাৰ্মাচীখন দেখি বেছি মনটো বেয়া লাগিছে। এইখন ভিতৰত চাওক, এইখন টাটা 1mg বুলি এখন ফাৰ্মাচী আছে। খুব ধুনীয়াকৈ একদম সজাইছে পৰাইছে, খুব ধুনীয়াকৈ বনাইছে। এয়া ভিতৰ গোটেই বেকগ্ৰাউণ্ডটো চাওক আপোনালোকে, খুব ধুনীয়াকৈ বনাইছে দেখিছে। এইটো মুকলি অনুষ্ঠানৰ কাৰণে বনোৱা হৈছিলে। গতিকে খুব ধুনীয়াকৈ সজাইছে পৰাইছে। চিকিউৰিটি দাদানে সোমাই গৈছে ভিতৰলৈ, মই ভিতৰলৈ নাযাওঁ, আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ। খুব ধুনীয়াকৈ বনাইছে, মই এপাক বেক কেমেৰা দিও দেখাই দিছোঁ, ঠিক আছে। এয়া চাওক, খুব ধুনীয়াকৈ বনাইছে, ঠিক আছে। এইটো এটা বৃহৎ এৰিয়াত এইখনেই হৈছে তেজপুৰৰ বিহগুৰি টুমুকিত অৱস্থিত কেঞ্চাৰ হস্পিটেল। আজি মুকলি হৈ গ'ল। গতিকে যদি ঘৰৰ কোনোবা কৰ্কট ৰোগী পেচেণ্ট আছে, বিষয়টো খুব সহজ বিষয় নহয়, তথাপিও যদি আছে আপোনালোকে ইয়ালৈ আহিব পাৰে। খুব উন্নত মানৰ চিকিৎসা পাব, আৰু লগতে খুব উন্নত মানৰ চিকিৎসা পোৱাৰ লগে লগে খুব ধুনীয়া আপোনালোকে ব্যৱহাৰ পাব, খুব ধুনীয়া ফেচিলিটি পাব। এখন টাটা 1mg ফাৰ্মাচী হয়,
খুব ধুনীয়া ফেচিলিটি আছে, ফাৰ্মাচী আছে, ইমাৰ্জেঞ্চি আছে, OPD আছে, সকলো আছে। আপোনালোকক দেখাবলৈ পাই মই খুবেই সুখী হ'লোঁ আৰু মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। গতিকে যোৱাৰ শেষত মোৰ মৰম অমৃত এণ্টাৰটেইনমেণ্ট যিটো চেনেল, সেই চেনেলটোত আপোনালোকে ভিডিঅ'টো চাই আছে। গতিকে যদি চেনেলটোত নতুনকৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব দেই। আৰু আগলৈ যদি মই পাওঁ ভিতৰলৈ একেবাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।